অসমীয়া সাঁথৰলৈ সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। এতিয়া আমি আহক সাঁথৰলৈ। একেজনী কলি গাই ঘাটে ঘাটে পানী খায়। আকৌ এবাৰ কৈছোঁ, একেজনী কলি গাই ঘাটে ঘাটে পানী খায়। আমাৰ টাইম ষ্টাৰ্ট হৈছে। আপোনালোকে ভাবকচোন উত্তৰটো। ইয়াৰ উত্তৰটো এতিয়া মই ক'ম। উত্তৰটো হৈছে বৰশী। আপোনালোকে ভাবিছিল নে? আশা কৰোঁ ভাবিছিল। গছৰ ওপৰত গুটি, গুটিৰ ওপৰত গছ। প্ৰশ্নটো আকৌ এবাৰ কৈছোঁ, গছৰ ওপৰত গুটি, গুটিৰ ওপৰত গছ। আপোনালোকে ভাবকচোন উত্তৰটো। মই এতিয়া উত্তৰটো ক'ম আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আনাৰস। এতিয়া আমাৰ তৃতীয় সাঁথৰ, হাবিত কাঁহে ওলাই নাহে। নিশ্চয় ইয়াৰ উত্তৰটো সকলোৱে পাৰে। আকৌ এবাৰ কৈছোঁ, হাবিত কাঁহে ওলাই নাহে। ইয়াৰ উত্তৰ এইটো বস্তু আমি প্ৰায় ব্যৱহাৰে কৰোঁ। উত্তৰটো হৈছে কুঠাৰ। ভাবিছিলে নে আপোনালোকে? 4 নম্বৰ সাঁথৰ, ৰজাৰ লাঠি ঘন ঘন গাঁঠি। আকৌ এবাৰ কৈছোঁ, ৰজাৰ লাঠি ঘন ঘন গাঁঠি। উত্তৰটো আপোনালোকে ভাবকচোন। আমাৰ সময় ষ্টাৰ্ট হৈছে। নিশ্চয় উত্তৰটো ভাবিছে, মই আশা কৰিছোঁ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কুঁহিয়াৰ। এইবাৰ আমাৰ 5 নম্বৰ সাঁথৰলৈ আগবাঢ়িছোঁ। একেডালি খেৰে ঘৰখন বেৰে। আকৌ এবাৰ কৈছোঁ, একেডালি খেৰে ঘৰখন বেৰে। আপোনালোকে উত্তৰটো পাইছেনে ভাবি? আমি তাৰমানে এইটো লাইন কলে ব্যৱহাৰ কৰোঁ। উত্তৰটো হৈছে চাকি। আপোনালোকে নিশ্চয় ভাবি পাইছিল, আশা কৰোঁ। এতিয়া আমাৰ 6ষ্ঠ সাঁথৰটোত আমি দিম আৰু সেইটো আপোনালোকে কমেণ্টত ক'ব। এইবাৰৰ সাঁথৰৰ প্ৰশ্নটোৰ উত্তৰটো আপোনালোকে কমেণ্টত দিব। ছোৱালীয়ে কি লুকাই থয়? আকৌ এবাৰ কৈছোঁ, ছোৱালীয়ে কি লুকাই থয়? ইয়াৰ উত্তৰটো আপোনালোকে দিব। একদম ইজি। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। অসমীয়া সাঁথৰলৈ সকলোকে স্বাগতম জনাইছোঁ। মই সিদিনা এটা সাঁথৰ দিছিলোঁ, কি হাতীৰ সুৰ নাই? সেই প্ৰশ্নটোৰ উত্তৰটো মই কমেণ্টত দিব দিছিলোঁ। তাতে দিয়াসকলৰ ভিতৰত কাদের আলী, শফিকুল ইছলাম আৰু SFULL, জিৎ কলিতা, খাইৰুল হুছেইন এইকেইজনে দিছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গুৱাহাটী।